নমস্কাৰ। আজি মই এটা গাঁৱলীয়া ভিডিঅ' লৈ আহিছোঁ। এইটো গাঁৱৰ বস্তু কোমোৰা শাক। এই কোমোৰাৰ আগ হয়। কোমোৰাৰ আগটো এই কঁঠালৰ গুটিৰে বনাম। কঁঠালৰ গুটিৰে বনাওঁতে এইটো ৰঙালৰ ফুল এই কোমোৰাৰ আগৰ লগতে দিম। তাতে মই এই পিঁয়াজ ভাজতে দিম আৰু আধা সোৱাদ কৰ্দৈ জ্বলা দিম। এই কৰ্দৈ জ্বলা লৈছোঁ, আধা সোৱাদ কৰ্দৈ জ্বলা দিম। আৰু এইটো কলৌ গছৰ মই কল চিৰি খাৰ বনাইছোঁ। এইটো হ'ল কলৌ গছৰ খাৰ, কলাখাৰ, মানে আমাৰ ঘৰুৱা ভাষাত কলাখাৰ। আৰু ইয়াতে আছে নহৰু, ধনিয়া আৰু আদা, এই মই পেষ্ট কৰি লৈছোঁ। এইটোও দিম বনতে। এইটো হ'ল ৰকচল নিমখ, এই ৰকচল নিমখটো দিম। আৰু এইটো হ'ল ধনিয়া মই গুড়ি কৰি লৈছোঁ মিক্সিত। এইটো ধনিয়া। এইটো হ'ল গৰম মছলা আৰু জাব্ৰং। এইটো মই জাব্ৰং আৰু গৰম মছলা দিম। জাব্ৰংটো খোৱা বহুত ভাল। জাব্ৰং খালে কেঞ্চাৰ নহয়। তাৰোপৰি গৰম মছলাটো ভাল। মেথি, ডালচিনি এইবিলাক খাব লাগে। কম দিম চব। এতিয়া জাব্ৰংটো মই কমকৈ পেষ্ট কৰি থৈ দিছোঁ। বেছি দিলে কাঢ়া হয়, জাব্ৰংটো কাঢ়া বস্তু। এইটোও দিম মই বনতে। এতিয়া দেখুৱাই লৈছোঁ। আৰু এইটো হ'ল মেথি দানা। এইটো মেথি গুটি হয়। এই মেথি গুটিটো মই তেলত দিম। মেথি গুটিৰ বহুত উপকাৰ আছে। যেনে মেথি খালে বসন্ত নোলায়। দ্বিতীয়তে মেথিটোৰ চেণ্টটো বৰ ভাল। তেলত দিম মেথি গুটি। আৰু এইটো হ'ল এইটো আজোৱাইন খালে হজম শক্তি বাঢ়ে, হজম হয়। দ্বিতীয়তে বহুত ভাল পেটৰ কাৰণে আজোৱাইন। এইটো আজোৱাইন দিম, বনতে দিম আজোৱাইন। মই দেখুৱাই ল'লোঁ। এতিয়া মই পাকঘৰলৈ যাম। সৰিয়হৰ তেল দিছোঁ। তেল বেছি নালাগে, অলপ পিঁয়াজ দিছোঁ। আইয়ে দিয়া তেজপাতৰ পুলিৰ তেজপাত, বহুত বছৰ খাইও আছোঁ, বিক্ৰী কৰিও আছোঁ। এতিয়া মই মেথি গুটি দিম। এইটো মেথি গুটি হয়, মেথি গুটি। এইটো আদা, নহৰু আৰু ধনিয়া পেষ্ট কৰি থৈছোঁ। এইটো দিলোঁ। গোটেইখিনি নালাগে। এতিয়া এইটো আজোৱাইন দিছোঁ। আজোৱাইনটো বহুত ভাল, হজমৰ কাৰণে ভাল, স্বাস্থ্যৰ কাৰণে ভাল। আজোৱাইন সেইবিলাক আধা অলপ দিব লাগিব। কঁঠালৰ গুটি হয়, কঁঠালৰ গুটি দিছোঁ। কঁঠালৰ গুটি হয়। এতিয়া ৰকচল নিমখ দিম। সোৱাদ অনুযায়ী নিমখটো দি লৈছোঁ। ঢাকনি মাৰি দিলোঁ। যা অলপ সময় পিছত মাতি অলপমান হেৰি এতিয়া লাওৰ পাত, এই কোমোৰাৰ আগ হয়। কোমোৰাৰ আগ কাটি লৈছোঁ মিহিকৈ। এই কোমোৰাৰ আগটো দি দিলোঁ, মিহিকৈ কাটি লৈছোঁ।
এইটো ৰঙালাওৰ ফুল হয়, এই ৰঙালাওৰ ফুল থৈ দিছোঁ। এইটো ৰঙালাওৰ ফুল হয়, এইখিনি বস্তু পিছত দিব লাগিব। কাটি দিব পাৰিম। এইটো খাৰ হয়, খাৰ অলপ দিছোঁ, বেছি গোটেইখিনি নালাগে। এইটো খাৰ হয়, কলা খাৰৰ খাৰ, কলা খাৰ। এতিয়া ঢাকনি মাৰি থওঁ। জলকীয়া পিছত দিব লাগিব, এইবিলাক বস্তু পিছত দিব লাগিব। এতিয়া ঢাকনি মাৰি থৈছোঁ। এতিয়া ঢাকনি মাৰি সিজিব দিছোঁ। গেছটো কমি আছে, গেছটো অলপ কমাই থৈছোঁ। ইয়াতে এই যে পিচিছিলোঁ, এতিয়া কাটি ধুই পানীখিনি দি দিছোঁ। এতিয়া ওপৰতে জ্বলা দিম, এইটো ওপৰতে জ্বলা হয়। গোটেইকেইটা দিলে জ্বলা হয়, কমকৈ জিৰা দিছোঁ, অকণমান দিম, বেছি নিদিওঁ। অকণমান জিৰা দিছোঁ। এইটো হেৰি জাব্ৰং আৰু গৰম মছলা অকণমান দিছোঁ। জাব্ৰং আৰু জাব্ৰং খোৱা বহুত ভাল, জাব্ৰং খালে বহুত বেমাৰ নহয়। তাৰোপৰি গৰম মছলা, মেথিটো ভাল, ইলাচিটো ভাল, গোটেইখিনি ভাল আৰু ইয়াতে। এতিয়া মই মছলা দিয়া হ'লে, বনোৱা হ'লে হ'ব আৰু। কেনেকুৱা হৈছে? হা, কেনেকুৱা হৈছে? ভাল হৈছে। ইয়াতে ৰংগুড়া দিয়া নাই, তাৰমানে কলা খাৰৰ খাৰ দিছোঁ যে, খাৰ দিলে ৰংগুড়া দিব নালাগে, তাৰমানে ৰঙা হ'ব, তেজৰ দৰে হৈ খাৰৰ হেৰি দিলে। এতিয়া হৈ গ'ল, নমাবাৰ হ'ল। এতিয়া নমাই থওঁ, খালেহে হেৰি। গতিকে এইটো তাৰমানে কোমোৰা আৰু কোমোৰাৰ আগ আৰু কঁঠালৰ গুটিৰ মই ৰেচিপি বনালোঁ। আপোনালোকে মই কি উপকৰণ দিলোঁ গম পাইছে? খাই বৰ ভাল লাগে, এইবিলাক খাব লাগে। আমাৰ গাঁৱত আগতে খাইছিলোঁ, গতিকে এনেকৈ বনাই খাব লাগে। আপোনালোকে খাব আৰু মোক ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট কৰিব, পুৰণবিলাকে লাইক কমেণ্ট কৰিব। আপোনালোকলৈ মই এই ভিডিঅ'টো পঠাই দিলোঁ, আপোনালোকে চাই কেনে পালে মোক কমেণ্ট বক্সত জনাব আৰু বনাই খাই চাব। এতিয়া নমাবৰ হ'ল, এতিয়া নমাই থওঁ।